হেল্ল' দৰ্শকসকল, মই লাও আগ আৰু কঁঠাল গুটি কুটি ধুই মিহিকৈ ৰান্ধিবৰ বাবে তৈয়াৰ কৰি লৈছোঁ। আপোনালোকেও এনেদৰে যোগাৰ কৰি ল'ব পাৰিব। আদা নহৰু পিচি লৈছোঁ, কেঁচা জলকীয়াও লৈছোঁ তেলত দিবৰ বাবে। মই জুইতে বনাম বুলি জুই ধৰি লৈছোঁ। জুইত ধৰিলে আঞ্জাখন সোৱাদটো বেছি হয়। কেৰাহী তাতে পাতি দিছোঁ। দৰ্শকসকল, জুইত বনোৱা যিকোনো বস্তুৱে ভাল লাগে বুলি কয় সকলোৱে। আজি মই আঞ্জাখন জুইতে বনাম। কেৰাহীত তেল দিছোঁ। তেল আপোনালোকৰ আন্দাজমতে দিব। তেল গৰমেই হ'ল, তাত আদা নহৰু পিচি থোৱা দিছোঁ। আকৌ কেঁচা জলকীয়া কাটি থৈছিলোঁ, সেয়াও দিম এতিয়া। কেঁচা জলকীয়া আদা নহৰুখিনি অলপ ৰঙচুৱা হ'লে তাতে লাও আগ আৰু কঁঠাল গুটি থোৱাখিনি দি দিছোঁ। এইখিনি অলপ সময় লৰাই বগৰাই ভাজি লৈ তাৰপিছত মছলা দিম। দৰ্শকসকল, এতিয়া ইয়াত হালধি গুড়া দিম। জিৰা গুড়া অলপমান দিছোঁ। মই মছলাখিনি মোৰ আন্দাজমতে দিছোঁ। আপোনালোকে যিমানখিনি পৰিমাণৰ পাচলি বহায় সিমানখিনি আন্দাজত মছলা প্ৰয়োগ কৰিব। এইখিনি অলপ লৰাই বগৰাই ভাজি ইয়াত এতিয়া জলকীয়া গুড়া অকণমান দি দিয়া হৈছে। ঢাকন দি এতিয়া অকণমান কম জুইতে এইখিনি ৰাখিব লাগিব। লাও আগত যথেষ্ট পানী থাকে, সেই পানীটো শুকোৱাকৈ অলপ ভাজি ল'লে খাবলৈ সোৱাদ হয়। এতিয়াহে মই নিমখ দিছোঁ, কাৰণ পাচলিখিনি বহাওঁতে সৰহ দেখা যায় কিন্তু পিছত কমি যায়, নিমখটো চোকা হ'বও পাৰে। আৰু এতিয়া জালুকৰ গুড়াও অকণমান ব্যৱহাৰ কৰিছোঁ মই। এতিয়া ধনিয়া গুড়া অলপ, আকৌ জিৰা গুড়া আৰু অলপমান এনেদৰে দি এইখিনি লৰাই বগৰাই ইয়াত ঢাকন দি বা পানী দি পেলাই অলপ সময় সিজিব পৰাকৈ বস্তুখিনি বহাই থ'ব লাগিব। 10ৰ পৰা 15 মিনিট সময়। কঁঠালৰ গুটিটো খুব এনেই টানেই সিজাব লাগে, গতিকে কুটি দিওঁতে লাও আগ সিজি গ'লেও নিসিজিব পাৰে। পানী দিওঁতে এতিয়া সুন্দৰকৈ সিজিব। এতিয়া মই অলপ শুকানে ভাজি লৈছোঁ। লাওৰ আগৰ যিটো পানী ভাৱটো নোহোৱা কৰি এতিয়া এক্সট্ৰাকৈ মই গৰম পানী কৰি থৈছিলোঁ, গৰম পানীখিনি দি দিছোঁ। গৰম পানী অকণমান দি সিজিব পৰাকৈ বস্তুখিনি ঢাকন দি আকৌ 10 মিনিটৰ বাবে বহাই দিব লাগিব।
কাৰণ কঁঠাল গুটিটো নিসিজিলে পেটত অসুবিধা হ'ব। দৰ্শকসকল, এয়া আঞ্জা প্ৰায় হৈছে, পানীৰ ভাৱটো নোহোৱা হৈছে। আঞ্জাখিনি এতিয়া সুন্দৰকৈ পানী কমি সিজি খাবৰ উপযুক্ত হৈছে। এতিয়া ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। এয়া চাওক, কঁঠাল গুটি সুন্দৰকৈ সিজিছে আৰু লাও আগো সিজিছে। এতিয়া মই এয়া আঞ্জা মোৰ হ'লেই প্ৰায়। মই আঞ্জা জুইৰ পৰা কেৰাহী নমাম আৰু আঞ্জাখিনি বাকিম। দৰ্শকসকল, আপোনালোকেও এনেকৈ পাৰিলে ঘৰত থকা বা বজাৰৰ পৰা আনি হ'লেও খাবলৈ ইচ্ছা কৰিলে আঞ্জা বনাই খাব পাৰে। মছলা ইচ্ছা অনুযায়ী কমো দিব পাৰে, বেছিও দিব পাৰে। জ্বলা নিজৰ আন্দাজমতে, খোৱাসকলে বেছি দিব, নোখোৱাসকলে কম দিব। মুঠতে সুন্দৰকৈ এনেদৰে বনালে খাবলৈ সকলোৱে ভাল পাব। ধন্যবাদ দৰ্শকসকল, ভিডিঅ'টো চোৱাৰ বাবে।